হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি, মানে ব্ৰইলাৰ মাংসৰ পৰা পিঠা বনোৱা। কেনেদৰে ব্ৰইলাৰ মাংসৰ পৰা পিঠা বনাই খাওঁ আপোনালোকে চাই লওকচোন আজি। তেতিয়াহ'লে আমাক কি লাগিব চাই লওঁ আহকচোন। আমাক লাগিব আটাৰ লাডু কেইটামান, আৰু মই দুডোখৰমান মাংস ফ্ৰাই কৰি লৈছোঁ, আৰু আলু কেইডোখৰমান ফ্ৰাই কৰি লৈছোঁ, আৰু এয়া কেঁচা পিঁয়াজ কাটি থৈছোঁ। মই পাছত ফ্ৰাই কৰি ল'ম। এয়া মই খালী প্লেট এখন লৈছোঁ, আৰু এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা মাংসকেইডোখৰ লৈ লৈছোঁ, আৰু এয়া মই ফ্ৰাই কৰি থোৱা আলু। এতিয়া এইকেইডোখৰত এটা খুন্দনাত খুন্দি ল'ম। এতিয়া মই কাটি থোৱা পিঁয়াজকেইডোখৰ ৰিফাইন তেল দি অকণমান ভাজি ল'ম। এয়া মই আলু আৰু মাংসখিনি পিহি ল'লোঁ। এয়া মই পিঁয়াজখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াত দি দিম। এতিয়া ভালকৈ সানি লওঁ। মই সোৱাদ অনুসৰি নিমখো দি দিছোঁ ইয়াতে। এতিয়া মই এই পিটিকাখন এটা এটাকৈ গোল কৰি ল'ম। এয়া মই এটা এটাকৈ কেইবাটাও গোল কৰি ল'লোঁ। এতিয়া আমি বনাই থোৱা আটা লাডুকেইটা বনাই লওঁ আহকচোন। এতিয়া মই এই আটা লাডুকেইটা বনাই লওঁ। এয়া দেখিছে নহয়, মই ইয়াৰ পৰা এনেকৈ লৈ আমি ইয়াৰ এটা লাডু এনেকৈ বন্ধ কৰি দিছোঁ। এয়া দেখিছে নহয়। তাৰপৰা দ্বিতীয়টো একেদৰে মোৰ এয়া এটা এটাকৈ গোটেইকেইটি পিঠা মোৰ বেলি হৈ গ'ল। এতিয়া আমি ইয়াক ৰিফাইন তেলত ফ্ৰাই কৰিম। এয়া আমাৰ কেৰাহীৰ তেল গৰম হ'লে আমি এতিয়া পিঠাকেইটা এটা এটাকৈ দি যাম। পিঠাকেইটা সৰহকৈ তেল দি ফ্ৰাই কৰিব নালাগে, মানে পকৰি বনোৱাৰ দৰে উপঙাই বনাব নালাগে। তেনেকৈ বনালে কি হয়, পিঠাকেইটা বহুত টান হয়। মানে এনেকৈ অলপ তেল দি বনাব লাগে, তেতিয়া পিঠাকেইটা খাবলৈ খুব ধুনীয়া হয়। এতিয়া পিঠাকেইটা ইলুটি কৰি দিওঁ। তেতিয়া এটা চাইডে হৈছে। বেছি ৰঙা কৰিব নালাগে, বেছি ৰঙা কৰিলে পিঠাকেইটা টান হ'ব। এয়া আমাৰ পিঠাকেইটা হ'লে এতিয়া আমি এটা এটাকৈ কাঢ়ি থওঁ। এই তেলটোপাতে মই এটা বিলাহী জেলি কৰিম। ইয়াৰ পিঠাৰ লগত খাবলৈ এটা জলকীয়া এটা দি দিছোঁ। মই এই বিলাহীটো বিলাহী পিটিকা জেলিকৈ ইয়াত মই পানী অকণ দি দিম। তাৰপৰা আমাৰ বিলাহী জেলি হৈ যাব। চেনি দি খাব বিচাৰিলে চেনি অকণমান দিব পাৰে, নিমখ দি খাব বিচাৰিলে নিমখ অকণমান দি দিব। এয়া মোৰ বিলাহী জেলিখিনিও হৈ গ'ল। এয়া দেখিছে নহয়, অকণ ডাঠ হৈ গ'ল। মোৰ বিলাহী জেলিখিনি হৈ গ'ল। পিঠাকেইটা কিমান কোমল হৈছে চাওঁ আহকচোন। কিমান কোমল হ'ব দেখিব আপুনি। বেছিকৈ ফ্ৰাই কৰিলে বহুত টান হৈ যায়। ঠিক আছে, কিমান কোমল। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিলে, যদি ভাল লাগিলে আপোনালোকেও এইদৰে বনাই খাবচোন। যদি ভাল লাগিলে মোক কমেণ্ট বক্সত জনাব। তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।